হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'ত লৈ আহিছোঁ মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ ইতিমধ্যে হৈ যোৱা জেনেৰেল ছায়েন্স অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ কুৱেশ্যন পেপাৰখন। ইয়াত থকা 45টা MCQ সমাধান কৰা হ'ব। সম্পূৰ্ণ শুদ্ধ MCQৰ উত্তৰ ইয়াত পাবা, কাৰণ কিতাপৰ ওপৰত ভিত্তি কৰিয়েই MCQখিনি সমাধান কৰা হৈছে। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ছেট A আৰু Bৰ সলিউশ্যন কৰা হৈছে, তাত চাই ল'ব পাৰিবা। তো ইয়াত ফাৰ্ষ্টৰ হৈছে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য বাঢ়ে যেতিয়া চকুৰ পেশীসমূহ অপশ্যন A নম্বৰটো শুদ্ধ শিথিল হয় আৰু লেন্সখন ক্ষীণ হয়। দুইৰ কুৱেশ্যনটো হৈছে যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিৱৰ্তিত প্ৰতিবিম্ব সৃষ্টি কৰে তেন্তে এই ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ। দুইৰ D নম্বৰটো শুদ্ধ। এইখন এখন উত্তল লেন্স আৰু লক্ষ্যবস্তু লেন্সখনৰ আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজৰ কথা কৈছে। কুৱেশ্যন নম্বৰ 3, ডেছ হৈছে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী সৃষ্টি কৰা এটা প্ৰক্ৰিয়া। অপশ্যন B নম্বৰটো শুদ্ধ। 3ৰ B নম্বৰটো পুনৰ সক্ৰিয়কৰণটো এইটো শুদ্ধ। কুৱেশ্যন নম্বৰ 4, পশ্চিম দিশলৈ প্ৰক্ষেপিত ধনাত্মক আধানযুক্ত কণা এটা চুম্বকিক ক্ষেত্ৰ এখনে উত্তৰ দিশলৈ নিশ্চিত কৰিলে চুম্বকখনৰ ক্ষেত্ৰখনৰ দিশ হ'ব অপশ্যন B নম্বৰ ঊৰ্ধ্বমুখী। কুৱেশ্যন নম্বৰ 5, 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্য অৱতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ আৰু ফ'কাছৰ মাজৰ 4 চেণ্টিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল। বস্তুৰ প্ৰতিবিম্ব প্ৰকৃত আৰু আকাৰ হ'ব। শুদ্ধ উত্তৰটো হৈছে অপশ্যন A, হট ওলটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। কুৱেশ্যন নম্বৰ 6ত মিলাব লাগে, মিলালে শুদ্ধ উত্তৰটো হ'বগৈ। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C। অপশ্যন C নম্বৰটো শুদ্ধ। তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদানৰ এটা কাৰক নহয়। অপশ্যন D। 7ৰ কুৱেশ্যন উত্তৰটো হৈছে অপশ্যন D। তাৰপিছত কুৱেশ্যন নম্বৰ 8, কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধাক ব্যাখ্যা কৰে। 8ৰ A, জ্বলন প্ৰক্ৰিয়াটি বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। কুৱেশ্যন নম্বৰ 9, 9ৰ B নম্বৰটো শুদ্ধ। 9ৰ B অৰ্থাৎ 10%। 10, তলৰ কোনটো উক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য। এইটো 10ৰ শুদ্ধ উত্তৰটো অপশ্যন D, জীৱাশ্মজাত ইন্ধন। তাৰপিছত অগ্নায়স ৰসে বহন কৰা পাচক উৎসেচক। 11ৰ D নম্বৰটো শুদ্ধ। প্ৰটিন চৰ্বি কাৰ্বহাইড্ৰেট ভংগন ঘটায়। 12ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C। অপশ্যন C, বৃক্কটো এইটো শুদ্ধ। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B। তাৰপিছত কুৱেশ্যন নম্বৰ 14, পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় মাইট্ৰ'কেণ্ডিয়াত। অপশ্যন B নম্বৰটো শুদ্ধ। 15 নম্বৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন D। তাৰপিছত কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C, হাইড্ৰা। 17, তলৰ চিত্ৰখনে উদ্ভিদৰ স্ত্ৰীজনন তন্ত্ৰ দেখুৱাইছে। ইয়াৰ কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানী পৰাগৰেণু গ্ৰহণ কৰে। অপশ্যন A নম্বৰটো P টো শুদ্ধ। কুৱেশ্যন নম্বৰ 18, জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয়। অপশ্যন C নম্বৰ 18ৰ C নম্বৰটো শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 19ৰ অপশ্যন B, এভেচাইচিছ এচিড। তাৰপিছত 20ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন A। অপশ্যন A টো শুদ্ধ, QSPR। তাৰপিছত কুৱেশ্যন নম্বৰ 21, ইয়াত এটা ডায়েগ্ৰাম দিয়া আছে আৰু সেই ডায়েগ্ৰামৰ ওপৰত ভিত্তি কৰি কুৱেশ্যন এটা দিয়া আছে যে ওপৰত দিয়া ছবিখনে উদ্ভিদৰ কেনেধৰণৰ চলনৰ উদাহৰণ দেখুৱাইছে। 21ৰ শুদ্ধ উত্তৰটো হ'বগৈ A। তাৰপিছত 22, তলৰ কোনটো মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়। এইটো হ'ব 22ৰ C নম্বৰটো শুদ্ধ। তাৰপিছত 23ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন D নম্বৰটো শুদ্ধ। 3 আৰু 4, 24ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25, তলৰ কোনটো হৰম'ন আয়োডিনৰ সহায়ত সংশ্লেষিত হয়। অপশ্যন 25ৰ C নম্বৰটো শুদ্ধ। 26ৰ B নম্বৰটো শুদ্ধ। তাৰপিছত 27ৰ V নম্বৰটো শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 28টো চোৱা। 28ত আছে তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা হয়। 28ৰ অপশ্যন B নম্বৰটো শুদ্ধ। 29ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C। অপশ্যন C নম্বৰটো শুদ্ধ। তলৰ যৌগটোৰ নাম কি। অপশ্যন C, 30ৰ C নম্বৰটো শুদ্ধ। তাৰপিছত 31ৰ অপশ্যন D নম্বৰটো শুদ্ধ। তাৰপিছত 32, তলৰ কাৰ্বন যৌগৰ গঠনে বুজাব ইথেন। অপশ্যন B, 32ৰ B। তাৰপিছত 33, কেলছিয়াম অক্সাইডে পানী যোগ কৰিলে পানীত সম্পূৰ্ণভাৱে দ্ৰৱীভূত হয়। এই বিক্ৰিয়াত কি যৌগ গঠিত হয়। 34ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, W। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35লৈ। ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দাহন কৰে, এনে ক্ষেত্ৰত কি ঘটিব পাৰে। অপশ্যন C, কাৰ্বন ডাই অক্সাইড আৰু পানী। 36ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B। তাৰপিছত 37ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B। তাৰপিছত 38ৰ কাৰেক্ট আনচাৰটো হ'বগৈ অপশ্যন B। 39ৰ কাৰেক্ট আনচাৰটো হ'বগৈ অপশ্যন A। তাৰপিছত 40ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B।
নেক্সট 41 এডাল মেংগানিন আৰু আনডাল কপাৰ তাৰৰ উভয়ৰ দৈৰ্ঘ্য আৰু ৰোধ সমান এই ক্ষেত্ৰত কোনডাল তার শকত হ'ব 41ৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন এ মেংগানিন 42ৰ শুদ্ধটোৰটো হ'বগৈ অপশ্যন বি বিদ্যুৎ নিঃসৰণ ৰোধ কৰা 43ৰ অপশ্যন বি নম্বৰটো শুদ্ধ তাৰপিছত আগবাঢ়িছোঁ 44ৰ শুদ্ধটোৰটো হ'বগৈ অপশ্যন ডি 45ৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন এ R1 এইখিনি আছিল MCQ খিনি তাৰপিছত লং কুৱেশ্যন খিনি এবাৰ বাৰু চাই লোৱা ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাবা নেক্সট ভিডিওত মই জিওগ্ৰাফি কমন কুৱেশ্যনসমূহ লৈ আহিম আশা কৰোঁ সেই ভিডিওটো চাবা বুলি তো ইয়াত কুৱেশ্যনবিলাক গোটেইখিনি চোৱা আৰু যদি তোমালোকে 2026 চনৰ মেট্ৰিক ফাইনেলৰ অন্যান্য পেপাৰসমূহৰ সলিউশনৰ ভিডিও চোৱা নাই ভিডিওৰ ডেসক্ৰিপশ্যনত লিংক দিয়া আছে এবাৰ চাই ল'ব পাৰিবা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ